Tiene como sonoría. Pero que le leído. এখন কার ঘর তোর মার ঘর। মারার কথা ভাবো মা কৈছিও ভগৱানে পুৰুষলৈ তোৰ মাৰক পঠিয়াই দিছে এতিয়া তই মাৰক ঘূৰি চুৰি শপত খাই হেঁপাহ পলোৱাই মাৰক মাৰ শপত খাই তই ৰাতিৰ পৰা মদ পানী এৰি একদম ভাল মানুহ হবি বাহিৰতে আছো আৰু এতিয়া কৈছে মা কুকুৰাবোৰে গোটেই গাটো আগুৰি ধৰিছিল কোনো নাছিল দুচাৰ দিবলৈ আৰু এতিয়া চিনাকি দিছে মা খাবলৈ নাপায় ৰুটি এখন গুচি দিবলৈ কোনো নাছিল আৰু এতিয়া চিনাকি দিছে মা আৰু কৈছে কেতিয়া এইখন ঘৰত কোনো নথকা অৱস্থা যাতে কোনেও গম নাপায় যেগৰাকী ভদ্ৰ মহিলাই মোৰ মা হয় মা যেনে কথা নহয় কৰ্ণ হোষ্টেলত থাকোঁতে ল'ৰাটাৰ লগত প্ৰেম হ'ল সেই প্ৰেমৰ চিন স্বৰূপে তই মোৰ গৰ্ভলৈ আহিলি তোৰ জন্মৰ এমাহ আগতে ল'ৰাটো মোক এৰি তই পলালি মই মাথাই সাগৰত পৰিলো পৰিয়াললৈ ভয় লাগিল সমাজলৈ ভয় লাগিল জন্মৰ পাছত তোক গৈ সেই ঠেলাখনত থৈ আহিল বিশ্বাস আছিল কোনোবাই তোক পাব এতিয়াও তোৰ সমাজলৈ ভয় লাগেনে তোৰ ফেমিলিলৈ ভয় লাগেনে তই তোৰ পুত্ৰ বৈৰাগত দম্ভালি মাৰি ঘোষণা কৰিব পাৰিবিনে যে মই তোৰ ল'ৰা হয় এইখন ঘৰৰ ডাঙৰ ল'ৰা হয় অবৈধ সন্তান নোৱাৰো মই নতুনকৈ এটা সংকট আনিবলৈ আৰু মই নোৱাৰো হঠাৎ দেখা দিয়া মাতৃৰ পৰা পুত্ৰ আদায় কৰিবলৈ
তই য'তে আছ তাতেই থাক আৰু মই য'তে আছো তাতে একদম বিন্দাস আছো মোৰ দৰে গুণ্ডা এটাৰ পুত্ৰ বুলি মাতি তই বদনামী হ'ব নালাগে আৰু তোৰ দৰে ভদ্ৰ তথা ভণ্ড নাৰীক মা বুলি মাতি ময়ো বেছি দুৰ্ভগীয়া হ'বলৈ নাযাওঁ বৰ বেয়া পানী হৈছে বৰ বেয়া পাওঁ তোৰ দিল লাগিছে তোমাৰ মোৰ দিল লাগিছে তই মোৰ বাদ দে নোৱাৰো বেয়া কামবোৰ বাদ দে নোৱাৰো ভাল মানুহ হ লাভ নাই মোক কৈ লাভ নাই যি ক'ব লগা আছে পুলিচ প্ৰতিৰক্ষক সি বৰ বেছি সাহস দেখুৱায় নতুন নতুন বিয়া পাতিছেতো কন্যাজনী বিধৱা হ'লে বৰ দুখ লাগিব তই ডাঙৰ মইনাক একো নকৰিবি তোক মোৰ শপত তই ডাঙৰ মইনাৰ একো নকৰিবি কইনাজনীক স্বামীৰ সুখৰ পৰা বঞ্চিত নকৰিবি মাক হিচাপে মই তোৰ পৰা একোৱেই বিচৰা নাই কেৱল ডাঙৰ মইনাৰ জীৱনটোৰ বাহিৰে তই কথা দিব লাগিব মোক তই কথা দিব লাগিব মোক কথা মোৰ লগতে কি এনেকুৱা হয় বাৰু যিটো কাম অতি সহজতে কৰি পেলাব পাৰোঁ বুলি ভাবোঁ এইটোকে কৰিব নোৱাৰা হৈ যাম বিয়াখন থাকিব পাৰিলোহেঁতেন নোৱাৰিলোঁ এতিয়া এজি মাৰিব পাৰিলোহেঁতেন কিন্তু এতিয়া এইটো কৰিব নোৱাৰা হৈ থাকিল হ'ব দে ৰামাৱতী তোৰ ডাঙৰ মইনা তাক মই গুলিও নামাৰোঁ আৰু তাৰ গুলিত মই নমৰোঁ কথা দিছোঁ তোক মই এইকাৰণে উপহাৰটো ইয়াতে থলোঁ তোৰ মানুহজনৰ জীৱন নাই কিনো আৰু ক'ব এনে কথা পাতিছিল তাৰ মনৰ কথা তাৰ দুখৰ কথা